অসমৰ প্ৰেম ভালপোৱা চেনেল লাভ ইজ লাইফত আপোনাক স্বাগতম জনাইছোঁ। মই শফিকুল হক। আজিৰ টপিকটো এয়াই যে কেনেকুৱা ধৰণৰ ল'ৰাক ছোৱালীয়ে পছন্দ কৰে আৰু ভাল পায়। প্ৰেম ভালপোৱা হৈছে দুটি হৃদয়ৰ মিলন। প্ৰেম ভালপোৱা কোনোদিনা কাৰোবাক কৈ কেনে কৰা নহয় আৰু এইটো হঠাতে হৈ যোৱা বস্তু যে কাৰোবাক ভাল লাগিলে বা পছন্দ হ'লেই ভাল পোৱা নহয়। ভাল পোৱাটো অলপ বেলেগ আৰু বহুত বেলেগ। প্ৰেমৰ ক্ষেত্ৰত ছোৱালীয়ে সাধাৰণতে এনেকুৱা ধৰণৰ ল'ৰাক বেছি পছন্দ কৰে, যেনে ল'ৰাটো অলপ ফানি হ'ব লাগে, যে তাই কেতিয়াবা টেনশ্যনত বা দুখত থাকিলে যে অলপ তাইৰ মন বেয়া লাগি থাকিলে তাইৰ মনটো ভাল কৰি দিব পাৰে আৰু হাঁহি উঠাই দিব পাৰে জলদি বহুত সোনকালে। ফানি বুলি কওঁতে মই এইটো কোৱা নাই যে এনি টাইম হহাই থাকিব, যে কেতিয়াবা দেউতাকে গালি পাৰিব তাইক তেতিয়া ল'ৰাটোৱে হুহুৱাব যাব, সেইটো নহয়। কেতিয়াবা চিৰিয়াছো হ'ব লাগিব। সকলো টাইমতে মই ফানি কৰি থকা ল'ৰাৰ কথা কোৱা নাই, অলপ ফানি হ'ব লাগে। দ্বিতীয়তে, বিশ্বাস কৰিব পৰা ল'ৰাক বেছি ভাল পায় ছোৱালীবিলাকে, কাৰণ প্ৰেম ভালপোৱাটো হৈছে বিশ্বাসৰ বস্তু। সেইবাবে বিশ্বাসঘাতকতা কৰা ল'ৰাৰ প্ৰতি আকৰ্ষণ নাথাকে, আৰু যিবিলাক ল'ৰাক বিশ্বাস কৰিব পাৰি তেনেকুৱা ল'ৰাৰ প্ৰতি সহজতে ছোৱালীৰ প্ৰেম হয় আৰু সহজে পছন্দ কৰি লয় তেনেকুৱা ল'ৰাক। তৃতীয়তে, আত্মসন্মান থকা আৰু নিজৰ লাইফত কিবা এটা এইম থকা। ছোৱালীয়ে এনেকুৱা ধৰণৰ ল'ৰাক বহুত পছন্দ কৰে, কাৰণ কিছুমান ল'ৰা আছে যি অকল ছোৱালীৰ বাবে পাগল। তাৰ লাইফত নিজৰ বুলিবলৈ একো নাই আৰু ভৱিষ্যতৰ কোনো নিৰ্দিষ্ট এইম নাথাকে। তেনেকুৱা ধৰণৰ ল'ৰাক ছোৱালীবিলাকে পছন্দ নকৰে। ছোৱালীবিলাকে এনেকুৱা ধৰণৰ ল'ৰাক পছন্দ কৰে যিটো বস্তুৱে পিছত, যিটো ল'ৰাৰ পিছত নিজৰ এটা ভৱিষ্যতক লৈ চিন্তা কৰে, অকল ছোৱালীক লৈয়ে তেওঁ ভাবি নাথাকে। তেনেকুৱা ধৰণৰ ল'ৰাক ছোৱালীয়ে সহজে আকৰ্ষণ হয় আৰু সহজে ভাল পায় তেনেকুৱা ল'ৰাক। কাৰণ ছোৱালীয়ে অকল প্ৰেমৰ কথাই নাভাবে, লগতে বিয়াৰ কথা ভাবে। যদি কোনো এটা ল'ৰা নিজৰ ভৱিষ্যতৰ কথা নাভাবে, তেনেহ'লে তেনেকুৱা ল'ৰাৰ প্ৰেম কৰিলে নিশ্চয় পিছত বেয়া হ'ব বুলি ছোৱালীয়ে জানে। কাৰণ প্ৰেম সদায় কৰি থকা বস্তু নহয়, এটা সময়ৰ পিছত বিয়াটো হ'বই লাগিব। কিন্তু সেইবাবে ছোৱালীয়ে তেনেকুৱা ধৰণৰ ল'ৰাকহে বেছি ভাল পায়, যিটো ল'ৰাৰ নিৰ্দিষ্ট এটা এইম থাকে, অকল ছোৱালীৰ বাবে পাগল নহয়। সেইবাবে নিজৰ কিবা এটা আত্মসন্মান থাকিলে ভাল, নিজৰ কিবা এটা থাকিলে এইটো বহুত ভাল হয়। আজিৰ এইটো ভিডিঅ'ত এইখিনিয়ে। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপুনি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে, ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো দবাই দিলে হ'ল। থেংক ইউ।